बाक्सा जिला तामुलपुर महकुमायाव बुधबारखालि पुलिस आरो उन्दै फरायसुलिफोरनि गेजेराव आयेन खान्थिनि सायाव मोगा-मोगि सावरायनाय हाबाफारि जानानै थाङो। वर्ल्ड भिजन इन्डियानि दैदेननायजों जानाय बे सांग्रांथियारि मोगा-मोगि सावरायनाय हाबाफारियाव तामुलपुर महकुमा पुलिस बेंगिरि रुपज्योति कलिता, तामुलपुर थानानि आइसि दीपक सूत्रधर, पुलिस बेंगिरि भास्कर देवघरियामोनजों लोगोसे गोबां फरायसुलि आरो बिसोरनि बिगोमाफोरा बाहागो लादोंमोन। আমাৰ মাজত উচিত ছাৰবিলাক আহি আমাক পুলিচ বিলাকৰ সৈতে ভয় কৰিব নালাগে, সিহঁতক যাতে আমি যাতে সদায় সাহসী হয় বা ভয় ৰাস্তালৈ গ'লে বা বাছলৈ গৈ থাকিলে কোনোবাই যদি এনেকুৱা ক্ষেত্ৰত মানুহে যদি আমাক মিছবিহেভ কৰে দিয়ে, সেই ক্ষেত্ৰত আমি পুলিচ থানাত আহি এজাহাৰ দাখিল কৰিব পাৰোঁ। সেইবিলাক কথা আমাক ইয়াত শিকাইছে, আমি শিকি আৰু ভাল লাগিছে আৰু ভয়ো আমাৰ পৰা আঁতৰি গৈছে। এইখিনি আজি ৱৰ্ল্ড ভিজনৰ উদ্যোগত আৰু আৰক্ষীৰ সহযোগত ইয়াত এটা সজাগতা অনুষ্ঠান হৈছে, কি ক'ব? হয়, একচুৱেলি এইটো এটা ৱেলকাম ইনিচিয়েটিভ এটা আমাৰ ৱৰ্ল্ড ভিজন অৰ্গেনাইজেশ্যন, যিটো চাইল্ড ৰাইটৰ পৰে কাম কৰি আছে, আৰু ৱৰ্ল্ড ভিজন NGO আৰু আমাৰ তামুলপুৰ থানাৰ সহযোগত আমি এটা বাৰ্তালাপ মত বিনিময় অনুষ্ঠান এটা আৰু এটা এৱাৰনেছ যাতে আমাৰ শিশুখিনিৰ মাজত আহে, যিখিনি আমাৰ এডলচেণ্ট স্পেচিয়েলি ফিমেল চাইল্ড আছে তেওঁলোকৰ এৱাৰনেছ আহে, সেই সজাগতা সম্পৰ্কত আমি বিভিন্ন ধৰণৰ স্পেচিয়েলি পক্সো তেনেকুৱা ধৰণৰ কিবা যদি চেলেঞ্জ আহে তেওঁলোকৰ ওচৰত, সেই চেলেঞ্জটো তেওঁলোকে কেনেকে টেকেল কৰিব, কেনেকে হেণ্ডেল কৰিব আৰু তেওঁলোকে কেনেকে মানে পুলিচৰ ওচৰত আহিবৰ কাৰণে ভয় নকৰিব, সেই বস্তুখিনিৰ ওপৰত এটা মানে সজাগতা সভাৰ ওপৰত আজি এটা ডিছকাশ্যন চলি আছে। আপুনি কেৰিয়াৰ গাইডেন্সৰ ওপৰতো আপুনি শিশুখিনিৰ লগত কথা পাতে? কেৰিয়াৰ গাইডেন্সৰ ওপৰতো কথা পাতো, বিকজ এইটো মোৰ ইণ্টাৰেষ্টিং পাওঁ এই ফিল্ডটো মই। তো তেওঁলোকৰ সেইখিনিও পিছত তেওঁলোকে কেৰিয়াৰ গাইডেন্সৰ কিবা ধৰণৰ মানে আৰু কিবা জানিব লগা থাকে তেওঁলোকে মোৰ অফিচত বা পুলিচ ষ্টেচন আহি থেংক ইউ। যিটো পুলিচ ইণ্টাৰফেচ মিটিং যিখন পাতিলে, ক'বচোন কি এই সম্পৰ্কে? এইটো হ'ল আমাৰ যিখিনি এডাল্টখিনি ছোৱালী আছে আমাৰ আণ্ডাৰত, যাক আমি লাইফ স্কিল ট্ৰেইনিং দিয়া হয়। আমাৰ তামুলপুৰ পুলিচ ষ্টেচনৰ আণ্ডাৰত 118খন গাঁও আছে, তাৰে ভিতৰতে আমি আজি 20খন গাঁৱৰ পৰাই আনিছোঁ ছোৱালী 12 বছৰৰ পৰা 18 বছৰৰ ভিতৰত। সিহঁতক আমি আজি পুলিচৰ যি প্ৰশাসনৰ যি নিয়ম নীতি থাকে, কেনেকৈ আমি কিবা এটা যদি অপৰাধ হয় কেনেকৈ ৰিপৰ্ট কৰিব লাগে, আৰু কি কি মানে স্পেচিয়েল ছোৱালীসকলৰ বাবে প্ৰটেকশ্যনৰ কাৰণে আইন আছে, সেইবোৰ অৱগত কৰাৰ কাৰণে আমি পুলিচৰ লগত এটা ইণ্টাৰফেচ মিটিং লৈছিলোঁ, যোনটো ফেচ টু ফেচ মানে পুলিচৰ কামখিনি কেনেকুৱা সেইটো পুলিচে বুজাব, FIR কেনেকৈ লিখিব লাগে, FIRটো কি, কিছুমান ক্ৰাইম আছে যোনটো বেলেবল আৰু নন বেলেবল, সেইবোৰৰ বিষয়ে মানে ছোৱালীখিনিক ভালকৈ বুজোৱাৰ কাৰণে যাতে সিহঁতে নিজৰ লাইফত সেইটো ইউজ কৰিব পাৰে, আৰু কেতিয়াবা যদি কিবা সমস্যা থাকে কেনেকৈ মানে পুলিচৰ কাষত আহিব পাৰে, এটা কি হয় এইটো চেল্ফ কনফিডেন্স মানে যোনটো সাহস এটা বাঢ়াৰ কাৰণে আমি বিশেষকৈ এই প্ৰগ্ৰেমটো লোৱা হৈছে। সেইটোৱে আছিলে আমাৰ মেইন উদ্দেশ্য।